জাতিংগা চৰাই আত্মহত্যাৰ ৰহস্য। এই ভয়ংকৰ স্থান য'ত চৰাই যায় আৰু আত্মহত্যা কৰে। জাতিংগা অসমৰ ডিমা হাছাও জিলাৰ এখন সৰু গাঁও, কিন্তু ভাৰতৰ আন যিকোনো স্বাভাৱিক ভ্ৰমণতকৈ জাতিংগাক যিটোৱে পৃথক কৰে সেয়া হ'ল চৰাইৰ আত্মহত্যাৰ ৰহস্য। হয়, কেইবাটাও ভৌগোলিক স্থানৰ পৰা চৰাই ইয়ালৈ সংগম, প্ৰব্ৰজন বা আন কিবা কৰিবলৈ নহয়, আত্মহত্যা কৰিবলৈহে আহে বুলি বিশ্বাস কৰা হয়। বিশ্বাস কৰিব নোৱাৰা আচৰিত কথা নহয়নে? এইটো অসত্য বা অসম্ভৱ যেন লাগিব, কিন্তু সত্যটো হ'ল ই এক স্বাভাৱিক পৰিঘটনা যিটো আজিলৈকে কোনেও ব্যাখ্যা কৰিব পৰা নাই। কিন্তু এতিয়া এই পৰিঘটনাৰ বাবে অতি সোনকালে বিজ্ঞান ক্ষেত্ৰৰ অন্তৰ্গত বৈজ্ঞানিক গৱেষক আৰু অন্যান্য ব্যক্তিত্বৰ দৃষ্টি আকৰ্ষণ কৰিলে। বৈজ্ঞানিক দৃষ্টিভংগী আৰু অধ্যয়ন অনুযায়ী আংশিকভাৱে এই সিদ্ধান্ত লোৱা হৈছিল যে অসমৰ জাতিংগাত গণ চৰাই আত্মহত্যাৰ এই পৰিঘটনাটো বিশেষভাৱে ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহৰ ভিতৰত সংঘটিত হয়, আৰু সেইটো নিৰ্দিষ্ট সময়ত, অৰ্থাৎ বেছিভাগে সন্ধিয়া 7 বজাৰ পৰা নিশা 10 বজালৈ। এই আত্মহত্যাৰ আঁৰৰ বাস্তৱতা কি? গণ আত্মহত্যাৰ পৰিঘটনাটোৰ লগত দুষ্ট আত্মাৰ কিবা সম্পৰ্ক আছেনে? বহু বছৰ ধৰি স্থানীয় গাঁৱৰ মানুহে বিশ্বাস কৰিছিল যে এই নিষ্ঠুৰ পৰিঘটনাৰ আঁৰত দুষ্ট আত্মা আছে। অৱশ্যে তেনেকুৱা নহয়। আধুনিক যুগৰ বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে বহুত পক্ষী বৈজ্ঞানিকে মত প্ৰকাশ কৰিছে যে কিংফিছাৰ, কণ্ড হেৰন, টাইগাৰ, পিটাৰ্ন আদি চৰাইবোৰ এনে অদ্ভুত আচৰণৰ বলি হয়। ইয়াৰ উপৰিও জাতিংগাত বাৰিষাৰ শেষৰ ফালে প্ৰায়বোৰ চৰাই আত্মহত্যা কৰে, কাৰণ সেই সময়লৈকে কেইবাটাও জলভাগ বানপানীত বুৰ যায়, যাৰ বাবে চৰাইবোৰ ঘৰ হেৰুৱাই আন ঠাইলৈ প্ৰব্ৰজন কৰিবলগীয়া হয়। স্থানীয় লোকৰ মতে চৰাইবোৰক দিশাহাৰা যেন লাগে, আৰু শেষত গছ, লাইট আৰু অট্টালিকাত খুন্দা মাৰে, আৰু ভাগ্যৰ দ্বাৰা জাতিংগা অঞ্চল তেওঁলোকৰ প্ৰব্ৰজন পথত আহে। ইতিহাসলৈ উভতি গলে 1988 চনত যেতিয়া অসমত ভয়াৱহ বানপানীৰ সন্মুখীন হৈছিল, সেই সময়ত সৰ্বাধিক আত্মহত্যাৰ সংখ্যা লক্ষ্য কৰা গৈছিল। গতিকে যদি আপুনি কিছু ভয়ংকৰ ঘটনা জানিব বিচাৰে, তেন্তে অসমৰ জাতিংগা গণ চৰাই আত্মহত্যাৰ ৰহস্য জানিব চেষ্টা কৰক।